পত্নীৰ বাবে জন্মদাত্ৰী মাতৃক হত্যা। এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে নলবাৰীত। পত্নীৰ বাবে জন্মদাত্ৰী মাতৃক হত্যা কৰি এই স্বীকাৰোক্তি কুলাংগাৰ পুত্ৰ। সাধাৰণ কথাতে পাষাণ পুত্ৰ যোগেশ্বৰ বড়োৱে নিজ জন্মদাত্ৰী মাতৃক বাঁহেৰে মৰিয়াই হত্যা কৰি মৃতদেহ পেলাই দিয়ে ধাননি পথাৰত। শাহু বোৱাৰী কাজিয়াৰ ভয়ংকৰ পৰিণতি। শুনক কুলাংগাৰ পুত্ৰৰ মুখেৰে সকলোবোৰ। আমরা যাবা দিয়েছিল বুয়ারির লগত না কাজিয়া লাগি পেলাই বুয়ারিয়ে চলিকেইটা লৈ দিছিল তাৰপিছত মই কৈছোঁ মোৰ ডাঙৰ মাইনাটো লৈ আহা লৈ আহি না নাই এনেকুৱা কৰি পেলাই মই বাঁহৰ এটা লাঠি মই মাৰিছিলোঁ। কিহত মাৰিছে? মূৰত? কাণতে এইটো চাইডত মাৰিছিলোঁ। তাৰপিছত মই মৰিব বুলি এনেকৈ মাৰা নাছিলোঁ আৰু তাৰপিছত এইফালে তেজ ওলাই আহিছে কাণত। কি কাম কৰে আপুনি? মই কোম্পানীত থাকোঁ। কোম্পানীত থাকে। আপোনাৰ পত্নীৰ সৈতে কাৰ কাজিয়া হৈছে, আপোনাৰ নে মাৰ? নহয়, মা আৰু ইয়াৰ পত্নী হৈছিল। দুয়ো কাজিয়া লাগিছে? কাজিয়া লাগি পেলাই মোৰ লগতো কাজিয়া লাগি পেলাই আমি গুচি গৈছোঁ। কোনদিনাৰ ঘটনা সেইটো? 21 কেইদিনমান হ'ল? পত্নী যোৱাৰ কাৰণে আপুনি মই ডাঙৰ মাইনাটো মায়েও আনিব যাব দি আছোঁ। আপোনাৰ শহুৰৰ ঘৰৰ পৰা নোযোৱাৰ কাৰণে মাৰিছে? মই মাইনাক লৈ আহ বুলি কৈ আছোঁ। আপোনাৰ নামটো? যোগেশ্বৰ বড়ো। কিহেৰে মাৰিছিলে? বাঁহৰ লাঠি। এতিয়া অনুতপ্ত হৈছেনে? ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে কুলাংগা পুত্ৰক। দোষীক উচিত শাস্তিৰ দাবী উত্থাপন কৰিছে নলবাৰী ৰাইজে। ব্যুৰ ৰিপৰ্ট, নিউজ 8।